guys, welcome to my YouTube channel. Here দেখিছেনে আম 1 কেজি আম লৈছো ধুই পখালি অকমান পানীটো শুকাবৰ কাৰণে ৰ'দত মেলি দিছিলো এতিয়া মই আমখিনি কাটিম ইয়াতে কি কৰিম গমটো পাইছে ভিডিওটো শেষলৈকে চাব মই দেখাম কেনেকুৱা পদ্ধতিত আমৰ আচাৰ বনাও দেই মোৰ আমখিনি কাটা হ'ল বহুত পোকে ধৰা ওলাইছে দেখাত তাৰ মানে নালাগে বাহিৰটো গমে নাপায় ইয়া নিমখ দি এইখিনি মই খানি এটা বাচনত ভৰাই থৈ দিম এদিনৰ কাৰণে এনেকৈ সৰু সৰু পিচ কৰিছোঁ বেছি ডাঙৰ পিচ কৰা নাই নিমখটো এনেকৈ সানি কিনে সোমাই থৈ দিম বাচন এটাত তাৰপিছত ৰ'দত দিম এয়া মই নিমখত দিয়া দি থৈছিলোঁ যে এইখিনি এতিয়া নিমখ এনেকৈ দিয়া নাই মই অকণমান দিছোঁ অলৰেডি নিমখত আছিলে যে এক চিকুট নিমখ এনে দি দিছোঁ আৰু এই হালধি সানি এই ৰ'দ দেখিছেনে এয়া এনেকুৱাই ডাৱৰীয়া ৰ'দেই নাই তথাপিও বতাহতে শুকাই দিম আৰু উপায়টো নাই সেইকাৰণে এতিয়া এনেকৈ দি দিওঁ এইখিনি সানি কাগজ এখন দি ডলা এখনত অকণমান ওপৰত মেলি দিম বতাহ লাগিলে হ'ব উপায়টো নাই কাঢ়া ৰ'দ লাগে আচাৰৰ কাৰণে এনে ধুনীয়াকৈ সানি ধুনীয়াকৈ কোমলি গৈছে এইবিলাক দেখিছে আৰু এইবিলাক দেখিছেনে ৰুকি ৰুকি দিব লগা হৈছে মানে বহুত পোকে খোৱা হৈ গ'ল এতিয়া মই এনেকুৱা বগা কাগজ এখনত লৈ লৈছোঁ নিউজ পেপাৰ দিয়া নাই হৈ গ'ল এইখিনি মেলি দিম বহলকৈ এতিয়া পানীটোও টানিব বতাহত শুকাব 1 কেজি আমৰ বেছি নাই 50 গ্ৰামমান পেলোৱাই গৈছে ইমান পোকে খোৱা ৰ'দ যিহেতু নাই একেনে অকণমান পোহৰ অলপ অলপ ওলাইছে তাতে মেলি দিম আৰু বাহিৰতে বতাহতে শুকাই থাকিব আৰু এইখিনি দেখিছেনে দিনটো কৰি বাকীখিনি মই দেখাই আছোঁ আপোনালোকে চাই থাকিবা ভিডিঅ'টো শেষলৈকে দেই এয়া দেখিছে সৰিয়হ 2 চামুচ চব গুটি 2 চামুচ আৰু মিঠি গুটি আপোনাৰ আধা চামুচ দিছোঁ গোটেই বেছিকৈ দিলে ভাল নালাগিব জিৰা 2 চামুচ আৰু আজৱাইন 1 চামুচ গোটেইখিনি দিছোঁ আৰু জলকীয়া এইকেইটাই দিছোঁ মানে মোৰ শুকান জলকীয়া নাই আৰু জলকীয়াৰ গুড়িও নাই সেইকাৰণে আৰু এনেকৈয়ে দিম বনাম বুলি ভাবিলোঁ জলকীয়াৰ গুড়িটো পিছতো এড কৰিব পাৰিম মই এইখিনি মই এতিয়া এইটো কেৰাহী বহাই দিছোঁ গেছটো জ্বলাই দিছোঁ চিমত থৈ দিছোঁ এইটোত অকণমান হালকা চাই গৰম কৰিম বেছি নকৰোঁ আৰু এইখিনি দিম মই এয়া দেখিছেনে আদা 2 কটা এয়া আদা দিছোঁ এইফালে এটা এইখিনি আৰু অকণমান এইখিনি টিকলুমান এটা দিছোঁ বেছি দিয়া নাই এইখিনিয়ে দিম আদা আৰু জলকীয়াৰ ভিতৰত মই অকল এইটো দিম আৰু ইয়াৰে এটা দিম এইখিনি দিম বাকীকেইটা মই বাৰু বেলেগকৈ থ'ম ৰ'দত শুকাই লৈছোঁ ধুনীয়াকৈ ধুই পখালি ৰ'দত শুকাই লৈছোঁ এইখিনি মই গৰম কৰি মিক্সিত পূৰা নামাৰোঁ মিক্সিটোত মানে আধা মাৰিম আৰু মানে গুড়াটো পূৰা নকৰোঁ অকণমান মোটা মোটা দানা দানা হৈ থাকিব এয়া আৰু চাই থাকিব এয়া কেৰাহীত মই তেল ঢালি ল'লোঁ গৰম হৈছে এয়া অকণ ফেন উঠিছে ফেনটো কমাৰ পিছতে গেছটো কিন্তু মই চিমতে থৈ দিছোঁ দেই বেছি বঢ়াই দিয়া নাই আৰু এইখিনি দেখিছে গুড়া মিহি কৰা নাই এইটো মোটা মোটা হৈ আছে আৰু এইটো ধনিয়াৰ গুড়ি মই গোটা ধনিয়া নাছিলে মই মানে ঘৰতে গোটা ধনিয়া কৰি থৈ দিওঁ গুড়া সেইকাৰণে এইটো মিহি নহয় বাৰু তথাপিও অকণ বেছি মিহি এইটোতকৈ এইটো বেছি মিহি হয় এইখিনি মানে দিছোঁ আৰু এইটো ইয়াতে মিক্সিত মাৰি লৈছোঁ এইখিনি আদা নহৰু জ্বলাখিনি আৰু আম মাত্ৰ মোৰ ইমানখিনিহে হ'ল শুকাই ভগৱানৰ কৃপাত ৰ'দটো দেখা দিলে বাৰু ৰাতিপুৱা যিটো ক'লা কৰি আছিলে মই ভাবিলোঁ নুশুকাবই নেকি ধুনীয়াকৈ শুকাইছে এয়া দেখিছে তাৰপিছত বাৰু মই এয়া কৰি থাকিম আৰু ৰ'দত দি থাকিম দেখিছে তেলটো গৰম হৈছে মই
আদা নহৰু পিচাখিনি মই ইয়াতে ঢালি দিম। দেখিছেনে? এতিয়া গেছটো অফ কৰি দিলোঁ মই। এইখিনি ঢালি দিয়াৰ পিছত আমখিনি মই শুকাই থোৱা আমখিনি ইয়াতে মই ঢালি দিম। ঢালি কিনে মানে আদা নহৰুত যিমানে যি নহওক ৰ'দত শুকালেও অকণমান পানী পানী ভাৱ এটা হৈ থাকেতো, সেইটো মৰি যাব আৰু বহুত দিনলৈকে ভালে থাকিব। তাৰপিছত মই ইয়াতে অকণ জিৰা গুড়ি মানে মিহি জিৰা গুড়ি, অকণ নিমখ দিম। মই দিছোঁ নিমখ, তথাপিও আৰু অকণমান নিমখ দিম। হালধি এড কৰিম, বেছি নহয় অকণমান হালধি এড কৰিম। ইমানখিনি এড কৰিছোঁ, বেছি নিদিওঁ। জিৰাৰ গুড়ি অকণমান দিম, এয়া বেছি নিদিওঁ। অকণমান মিহিটো দিছোঁ দেই, মিহিটো জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি অকণ দিছোঁ। এতিয়া যিখিনি মই মানে মাৰি থৈছিলোঁ মিক্সিত, সেইখিনি মই অলপ পিছত ঢালি দিম। চাই থাকিব। মই আমখিনি ইয়াতে ঢালি দিলোঁ, দেখিছে? ধুনীয়া গোন্ধ ওলাইছে, বিৰাট ধুনীয়া গোন্ধ, মানে একদম পানী আহি গৈছে মুখত। যিটো মানে আমৰ মছলাৰ গোন্ধটো ওলাইছে যে, সেইটো অকণমান ঠাণ্ডা হোৱাৰ পিছত মই ইয়াতে ভিনেগাৰ এড কৰিম। অকণমান ভিনেগাৰ দিম, 4 চামুচমান ভিনেগাৰ দিম। তেতিয়া মানে আপোনাৰ আচাৰটো থাকিব দুদিনমান বেছিকৈ। বেছি হোৱা নাই বাৰু, বেছি দিন নাথাকিবই, তথাপিও আৰু সদায়তো খোৱা নাযায়, এতিয়া মাজে সময়ে খোৱা যায়, সেইকাৰণে ভিনেগাৰটো দি দিম। তেল মোৰ অকণমান বেছিয়ে হৈ গ'ল, কাৰণে আৰু তেল নাঢালোঁ। ইয়াতে মই ৰ'দত অলপকৈ শুকাই থাকিম, তেতিয়া খাব ভাল লাগিব। মই ভিনেগাৰ দি দিলোঁ 4 চামুচ। এতিয়া আপোনালোকে নহৰু নিদিয়াকৈও বনাব পাৰে। মই নহৰু দি বনাইছোঁ, কাৰণ তাৰমানে প্ৰেছাৰ থাকিলে আচাৰটো খোৱাটো বেয়াটো, নিমখ থাকে ন, ভালেখিনি নিমখ থাকে। সেইকাৰণে নহৰুটো অলপমান দিলে, অলপ এনেকৈ কেঁচা নহৰু 2 ফটামান এনেকৈ দি দিছোঁ মই। ইয়াতে দেখা পাব পাৰে, এয়া কেঁচা নহৰু দিছোঁ, 2 ফটামান দি দিছোঁ। এয়া এইটো এটা, এইটো কেঁচা নহৰু এটা দি দিছোঁ, এনেকৈ 2-4 ফুটামান। তেতিয়া তাৰমানে অলপ প্ৰেছাৰ থকা মানুহৰ কাৰণে, আৰু বেলেগ একো নাই, খায়েই, তথাপিও দিছোঁ। নহৰু নিদিয়াকৈও আপোনালোকে বনাব পাৰে। মই নহৰু নিদিয়াকৈ আগতে বনাইছিলোঁ, এতিয়া আজি বোলো অলপ বেলেগ ষ্টাইলতে বনাই দিওঁ নহৰু দি পিনে। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে কোনে এনেকৈ বনায়। আৰু যিসকলে নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই জলকীয়াৰ গুড়ি দিয়া নাই কাৰণে কালাৰটো এনেকুৱা হৈছে দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দেই।